নমস্কাৰ সকলোলৈকে মই আজি আহিছো হৰিদ্বাৰলৈ ইয়াত থকা দুডোখৰ ঠাই মই নিজেও চাম আৰু আপোনালোককো দেখুৱাম এয়া আহি পাইছোহি মানে নামিছোহি ৰেলৱে ষ্টেচনত হৰিদ্বাৰৰ আহি কিবা এটা খাই লওঁ বুলি সোমালো হোটেলত কিন্তু উত্তৰাখণ্ডৰ হোটেলবোৰৰ দামবোৰ অলপ বেছি যেন পালো সেইবাবে মেনুখন আপোনালোককো দেখাইছো ইয়াৰ প্ৰাইচবোৰ কেনেকুৱা এয়া খানা আহি গ'ল খাই লওঁ বাৰু দেই এতিয়া আহি আছো হোটেলৰ ৰুমলৈ ৰুমটো আপোনালোককো দেখুৱাম গৈ আছো ৰ'ব হোটেলৰ ৰুম ভাড়া লৈছে 1200 টকা ইয়াতে হোটেল বহুত আছে এভেইলেবল পুৰা 1200 টকাত এটা ভাল ৰুমেই পাইছো ইয়াৰ বাথৰুমো ঠিক বহুত ভালেই মানে আৰু ৰুমো বহুত ভালে আছে মই এতিয়া ওলাই আহিছো বজাৰলৈ বুলি ইয়াতে অলপ ফেমাস বজাৰ বৰা বজাৰ বুলি কয় ইয়াতে মই অলপ এনে কি কিনো আছে চাও একো বিচাৰি নাপাই হেন্দুৰতে মাথাকে লৈছো অধিক মাছত বগলী কণা হয় বুলি কয় যে মোৰ ক্ষেত্ৰটো এটোৱে হৈছে বৰা বজাৰৰ ওচৰতে ৰুম লৈছো হোটেলৰ ৰুম আৰু হেতু সাইডতে গংগা ঘাটলৈও যাব পাৰি মনসা দেৱী মন্দিৰলৈও যাব পাৰি আমাৰ তাতকৈ মানে শিৱসাগৰ কৈ ইয়াত কিন্তু মই গৰম কাপোৰৰ দাম কম পাইছো ঠিকই আছে বাকি বজাৰখনো আপোনালোকক দেখাই দিছো কি ওলাই চাই লওক কেতিয়াবা আহিলে পইচা পাতি লৈ আহিব ভালকৈ বজাৰ কৰিবলৈ এতিয়া আহিছো ইয়াত থকা মনসা দেৱী মন্দিৰলৈ বুলি এই মন্দিৰলৈ এই যে দেখিছে গেটখনে ইয়াৰ পৰা ওপৰলৈ 2 কিলোমিটাৰ খোজ কাঢ়িব লাগিব মানে পাহাৰৰ ওপৰলৈ ৰোপৱেদিও যাব পাৰি আৰু স্কুটি ভাড়া কৰিও এই গেটখন যে দেখিছে তাৰ পৰা যাব পাৰি এইটো মন্দিৰটো দেখিছেনে পাহাৰৰ ওপৰলৈ ৰাস্তাবোৰ থিয় কাৰণে বহুত ভাগৰ লাগে ইয়াত বান্দৰ বহুত আছে ৰঙা বস্তু দেখিলে জি টানিবলে আহে নহয় ওপৰৰ পৰা হৰিদ্বাৰখন আৰু গংগাখন যে আধা দেখিয়ে পায় এনেকুৱা লাগে চাওকচোন আপোনালোকে ভালকে মন্দিৰ আহি পাইছোহি এই মন্দিৰ শিবালিক পৰ্বত শৃংখলাৰ বিলবা পাহাৰত অৱস্থিত হয় এই মন্দিৰ ভাগ বুলে কোনোৱে কয় আৰু এই মন্দিৰ ভাগ বুলে সমুদ্ৰ মন্থন কৰোতে কিছু টোপাল ইয়াত পৰিছিল কাৰণে মানে উৎপত্তি হৈছে বুলি কয় আৰু কিছু লোকে কয় ৰজা গোপাল সিংয়ে 1811 পৰা 1815 ভিতৰত মানে বনাইছিল বুলি কয় কিছু গ্ৰন্থত উল্লেখ আছে এই মনসা দেৱী শিৱৰ মানস পুত্ৰী বুলিও কয় আৰু কিছু গ্ৰন্থত বোলে কাশ্যপ ঋষিৰ পুত্ৰী বুলিও কয় আপোনালোক যদি আহি থাকোতে ৰাস্তাতে বহু লোকে জোতা চেন্ডেল বাহিৰতে থবলৈ কয় কিন্তু বাহিৰত নথব ভিতৰত ধুনীয়া জেগা আছে তাতে মানে আপোনাৰ জোতাজো ভালকে সুৰক্ষিতভাৱে থব পাৰে আৰু কিছু লোকে কয় মহিষাসুৰ ৰাক্ষসক দুৰ্গাই মাৰিছিল বাবে তেওঁকো মনসা বুলিয়ে কয় কিন্তু এই মন্দিৰৰ ভিতৰত মহিষাসুৰৰ মূৰ্তিও আছে মানে মনসা দেৱীৰ সাইডতে আছে মানুহ বেছি হোৱাৰ কাৰণে মই ভালদৰে দেখাব পৰা নাই
মহিষাসুৰৰ প্ৰতিমাটো মানে ক'লা ৰঙেৰে আছিলে। এটা প্ৰথা প্ৰচলিত আছে ইয়াত বোলে ৰঙা সূতা বা ৰঙা কাপোৰ বান্ধিলে মনৰ কামনা পূৰণ হয় বুলি কয়, কিন্তু মই বন্ধা নাই আৰু এনেকৈ দেখিছোঁ বহুতে বান্ধিছে মানে ৰঙা কাপোৰ আৰু ৰঙা। মন্দিৰটো ৰাতিপুৱা 5টাৰ পৰা 12টালৈ আৰু 2টাৰ পৰা পাছবেলা মানে গধূলি সময় 5টালৈ খোলা থাকে মন্দিৰ। মন্দিৰৰ পৰা ওলাই আহিলোঁ, এতিয়া যাম গংগা আৰতি চাবলৈ। খোজকাঢ়ি আহি থাকোঁতে ভোকো লাগিলে, এইখনতে সোমাই ল'লোঁ। দামবিলাক ঠিকেই আছে আৰু খানাটো ঠিকেই আছিলে। পাণ দোকান এখন দেখিছোঁ, ভাতটো খাই লৈ কিবা এটা খাওঁ খাওঁ লাগে ন, সেইকাৰণে পাণ এখন বোলো চুবাই চুবাই গৈ থাকোঁ আৰু খোজকাঢ়ি। পাই গৈছোহি গংগা ঘাট। এইখন গেটখন আৰু ছাইডতো এইবিলাক পূজাৰ দোকান চোকানবিলাকো আছে। আৰু গংগা পানী নিবলৈ যে ঘৰৰ পৰা একো লৈ নাহিব, ইয়াতে চব পায় একদম। বটল হওক, গিলান হওক, সৰুৰ পৰা ডাঙৰ চাইজলৈকে পায় পুৰা। অলপ দেখাইছোঁ গংগাখন, গংগাত খালি পানীয়ে নাই ইমান, অলপ আছে আৰু। হৰিদ্বাৰখন শ্ৰীহৰিৰ দুৱাৰ বুলি মানে, যিখন গংগাৰ পাৰত অৱস্থিত। কিছু গ্ৰন্থত গংগাৰ দুৱাৰ বুলিও উল্লেখ আছে আৰু পুৰাণত মায়াপুৰী বুলিও উল্লেখ আছে। ভাৰতৰ 7খন পবিত্ৰ ঠাইৰ ভিতৰত হৰিদ্বাৰখনো এখন বুলি ধৰা হয়। এই যে হৰকে পৰি বুলি কয় গংগা ঘাটৰ যে ঠাইডোখৰ, ইয়াত ব্ৰহ্মকুণ্ড বুলিও কয় মানে ইয়াক। আৰু ইয়াতে কুম্ভ মেলাও হয় আৰু ইয়াতে বিশ্ব প্ৰসিদ্ধ গংগা আৰতি হয়। গংগা আৰতি চাবলৈ বহি গৈছোঁ, বাপৰে ইমান মানুহ হয় সেইকাৰণে টাইমতকৈ অকণ সোনকালে গৈ যোনফালে হয় আৰতি এইফালে বহিলে হ'ল, খালি আঁতৰৰ পৰা অলপ দিগদাৰ হয় চাবলৈ। গংগাৰ আৰতি আৰম্ভ হয় গধূলি 6 বজাৰ পৰা 7 বজালৈকে। আৰতি আৰম্ভ হৈ গ'ল, ময়ো চাওঁ, আপোনালোকেও অলপ চাওক। এক ঘণ্টাৰ পিছত আৰতি আদায় হ'ল আৰু মানুহৰ সংখ্যা চাওকচোন কিমান আছে নহয়, অলপ দেখাই দিছোঁ। বহুতে কয় গংগাত গা ধুলে বোলে পাপৰ পুণ্য হয় বুলি কয়, বহুতে ধুইছেও, কিন্তু মই নাই ধোৱা, কাপোৰ কানিও নাই আৰু ঠাণ্ডাও অলপ আছে। এটা কথা চাবলৈ কিন্তু বহুত ধুনীয়া মানে জেগাডোখৰ, ভাল লাগিছে, থাকিও ভাল লাগিছে, পৰিৱেশটোও মানে ভাল লাগিছে।
চাই হৈ গ'ল এতিয়া ৰুমলৈ ৰাওনা কৰোঁ আৰু এয়া ভাততে মিক্সাৰ দি খাই পাইছোঁ এইটো বইল বুট মটৰ এনেকৈ কিবা কিবি আছিলে আৰু তাৰ অলপ খাই লৈছোঁ খাই লৈ এতিয়া গৈ থাকোঁ বাই বাই